শিৱসাগৰত মিয়া বিৰোধী অভিযান চলি থকাৰ সময়তেই এজন সন্দেহজনক মিয়া যুৱকে খুকুৰিৰে আক্ৰমণ কৰিলে থলুৱা মুছলমান ব্যক্তিক। শিৱসাগৰত ভাড়াতীয়া হিচাপে থকা মুন্সি হক ওৰফে আমিৰুল হক নামৰ যুৱকজনে ধন কাঢ়ি লোৱাৰ উদ্দেশ্যে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ছৈফুদ্দিন আহমেদ নামৰ ব্যক্তিজনক। শিৱসাগৰৰ ১ নং চাউলকৰাৰ নিবাসী ছৈফুদ্দিন আহমেদৰ হাত, বুকু আদি শৰীৰৰ ভিন্ন অংশত আঘাত কৰে মিয়া যুৱকজনে। ফলত গুৰুতৰভাৱে আহত হয় ছৈফুদ্দিন আহমেদ। এই সন্দৰ্ভত আহত ব্যক্তিজনে থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে মিয়া যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। মই মানে ৰাতি 10:30 বজাত দবাফিল তিনিআলিত গাড়ীৰ ভিতৰত বহি আছিলোঁ। বহি থাকোঁতে মিয়া ল'ৰা এটা আহি পেলাই মোক মানে গ্লাছখন টকৰিয়ালে। টকৰিয়াৰ পিছত মই গ্লাছখন নমাই দিলোঁ। নমাই দিয়াৰ পিছত মোক ক'লে 20 টকা এটা দিয়া। চিনাকি মানে চিনি পাওঁ আৰু ল'ৰাটো, এনে ঘূৰি ফুৰে, এনেকুৱা বিষয়ত ইমান হেৰি বিষয়লৈ টাৰ্মছ নাই তাৰমানে। তাৰপৰা সি 20 টকা এটা দিয়া বুলি ক'লে। মই ক'লোঁ 20 টকা নাই, নিদিওঁ এনেকৈ। তাৰপৰা জোৰ জবস্তি কৰি বিচাৰি থকা দেখি মই মণি বেগটো উলিয়াই 20 টকাটো দিবলৈ লওঁতেই সি মোক চুৰি মাৰি পেলাই মণি বেগটো কাঢ়ি পইচাটো মণি বেগত পইচাখিনি গোটেইখিনি কাঢ়ি মাৰি পেলাই মানে লৈ যাব বিচাৰিছিলে। তাৰপৰা গাড়ীৰ ভিতৰতে চুৰি মাৰিলে। মই মানে হাতত দুখ পালোঁ। তাৰপৰা হাতত বাওঁ হাতখনত দুজেগাত, তাৰপিছত সোঁ হাতৰ ইয়াত মানে এইডোখৰত মই চুৰিখন মাৰিলে। তাৰপৰা মই হাতেৰে এনেকৈ ধৰি দিব নোৱাৰোঁতে এইকেইটা আঙুলি কাটিলে, হাতখন কাটিলে। তাৰপৰা সি তেনেকুৱাতে মাৰি পেলাই মই ঐ বুলি চিঞৰোঁতে সি মানে পলাই মথাউৰিৰ ওপৰত উঠি গ'ল। উঠি যোৱাৰ পিছত মথাউৰিৰ ওপৰৰ পৰা আকৌ ঘূৰি পেলাই মোক চাইছে মৰিলোঁ নি। তাৰপিছতে মই চিঞৰা দেখি পেলাই সি মানে সেইফালে পলালে, চুৰি তুৰি লৈ মানে সেইফালে পলালে। তাৰপিছত আহি মই আৰু দবাফিল তিনিআলিত যেতিয়া মানুহবিলাকক কওঁ, তেতিয়া চব গোট খাই পেলাই হস্পিটাললৈ আনে, থানালৈ আনে মোক। এতিয়া আজি কি হ'ল? আজি ল'ৰাটোক আমি মানে ল'ৰাখিনিয়ে ধৰিলে। ধৰি পেলাই আৰক্ষীক চমজাই দিলে। লগতে ময়ো আহিলোঁ, আহি পেলাই থানাত এজাহাৰ দিছোঁ। অচি ছাৰে তাৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰিম বুলি কৈছে আৰু ৰেজিষ্টাৰ কৰি পেলাই তাৰ তদন্ত কৰিম বুলি কৈছে। সম্পূৰ্ণ নামটো কি? ল'ৰাটো এনেই মই সম্পূৰ্ণ নাম নাজানো, মুন্সি বুলি চবেই মাতে, মই সেইটোহে গম পালোঁ। ল'ৰাটো এনেই দৰং জিলাৰ বুলি কৈছে, কিন্তু ইয়াত ধাৰালিত ভাড়া কৰি থয়। বয়স এতিয়া সি কোৱা মতে 20 বছৰ বুলি কৈছে। বাকীটো আৰু আধাৰ কাৰ্ডে ক'ব। পুলিচৰ হেৰিত আছে, তাত ধৰি থৈছে পুলিচে। আপুনি কি বিচাৰে? মই আইনে মোক বিহিত ব্যৱস্থা এটা কৰি দিয়ক আৰু ল'ৰাটোৰ ওপৰত কি হেৰি কৰে, একশ্যন লয় পুলিচে জানিব সেইটো কি কৰে। মই এতিয়া আইনক গতাই দিলোঁ যেতিয়া মই আইনে কি কৰে কৰিব আৰু।